Hey viewers, what's up? কি খবৰ আৰু সকলোৱে ভাল কুপলে আছে আৰু মোৰ একদম ভাল চ আজি ভিডিওটো মানে অলপমান বেলেগ হ'ব বেলেগ মানে কি আৰু আপোনালোকে থাম্বনেল টাইটেল চাই গমে পাইছে যে আজি ভিডিওটো কি হ'ব তো মানে এই যে বৰশী চৰশী পুৰো লৈ আৰু বিটু মানে বৰশীটো মানে মোৰ উলাই দি আছে তে বয়াকে জুত লাগি গেল তো আজি ভিডিওটো অকল মাছৰ ওপৰতে হ'ব বৰশী বা কোনে কেইটা মাছ পায় বিটু আৰু মোৰ মাজত নে কি ক বিটু আজি মাছ পাবি না তই মাছ মই বেছি পাম আছে গিন চ্যালেঞ্জ লগাইছো এই পাদিক চ্যালেঞ্জ জুনি হেৰি কৰবা নৰা কি এটা জ্বালা হবা লাগব জ্বালা মাছৰ মাছ দাৰু তো কত জ্বালা ৰে দে কথা ক এই সাকগলে চ্যালেঞ্জ নহয় এনাই আৰু অলপমান মাছ তুলিম যেহেতু বহুত দিন হল ভিডিও চিটি দিব পৰা নাছিলো প্ৰায় আজি 30 দিন হল ভিডিও দিব পৰা নাছিলো তো আজি ভাবিলো যে এটা ভিডিও বনাই দিও আৰু বাগে আজি জন্মাষ্টমীও তো সকলোকে হেপী জন্মাষ্টমী তো বাগে বৰষুণ ফেলাই আছে ছাতা টাটা লৈ আহিছো মানে আৰু টপ চক পুরা একদম মানে টপটো হইছে বাগে জামলে একদম চক্রা বাতত ধরে জকরা বাদ আর তো বেশি দেরি নকরে এটা আমি টপ চক লগে না কি কয় এই গাইস বিটু মানে পুরো মাছ মারাকে মাছ তো সব লেন শুনতে মাছ তো তাই মাছ পাই দাঁড়িয়ে সব পরে কই মাছ তো ধুললেকে বাহ পারগত জি কছি তাকে মুড়ি টিগলা তো লাগা না গাইস এই বিটু চিকেন বহুত ডাঙৰ এটা মাছ তুললো মই চাব পাৰে এই মাছটো এই সব কি মজা মাছ তুলছো ওয়াও এটা কত থলো আৰু এইটো তাতে বঢ়িয়াকে এৰিছে এইটো থবা কাৰণে বাল্টিং এটা আনিছো বাল্টিংটোত বঢ়িয়াকে প্লাষ্টিক দি থৈ দিছে আৰু মাছ তাতে থৈ দিছো এই চাব পাৰে যাতে মাছ এটি নাযায় আৰু কতো তো থাকক আৰু এতিয়া তোলো আমি মাছ আৰু বেছি মানে মাছ হেৰি নহয় মানে কি বেয়া আৰু বাদ দে আৰু নম্বৰ মাছ এ চাব পাৰে এইটো 3 নম্বৰ মাছ আমাৰ এইটো এটা বিটু বা লাগে 3 নম্বৰ মাছটো কি কলা মাছ দেবিটো থৌ মাছটো প্ৰায় 10-20 মিনিট পিছত এতিয়া এটা পালো আৰু সেই ফাৰ্ষ্টতে যি দুটা পালো মোৰ পাতি চাব এটা Hey guys, 10টাৰ পৰা 11টা আহি পাইছিল কিন্তু আমি মাছ পালো মাত নাই কিন্তিয়া কি হ'ব এইটো বৰি আছে চাইড হৈছে দে কেইটা মাছ পালো আমি ইতে গলি কিন্তিয়াৰ ডাঙৰ কৰি মিলি তাত এটি কি হ'ব কি কৰি আৰু চলি পেটে ভাগো তাৰে কে মাছ তাকে তো এসে হালটো কিন্তু ধৌ উঠি আছে কিন্তু বাস মাছ কিতেই নাপাৰো আৰু টোপ আমাৰ সৰু হৈছে না চাওৰে টোপ এনেকুৱা কি লাগব এনেকুৱা কি সৰু পুছলো ঠিক আমাৰ বৰশী হৈছে ডাঙৰ কি করব গাইস রোদু দিছি একবার রোদ একবার বৰষুণ দে আমি মানে এতিয়া মানে গোটাই মানে বৰশী চৰশীতে থলো মানে এতিয়া আমি লাঙি আনছো ইয়াতে মানে লাঙি পাতি দিম পুরো সাফা তাফা কৰি কেনে লাঙি হিন্তি পাতি দিও তো লাঙি পাতি আনছো চাব পাৰে এতিয়া আমি লাঙি পাতি দিও আৰু চাও আছে লাঙিতে লাগে না মাছ বৰশীত বাৰু তিনটা পালো মাছ এটা লাঙিত চাকে এটা পাও এতে মানে সৰু টপৰি মাছ নালতে সেইকাৰণে আমি লাঙিত লইলো তো মানে চেন্দেল এটা ভিতৰত বঢ়িয়াকে থৈ দাও মজাকে চেন্দেলৰ ভিতৰত থৈ দাও মাছ পেলি গ'ল তো আমি মানে লাঙি চাঙি পাতি এইটো ছাতৰ তলত বহি আছো কাৰণ বহুত ৰ'দ দিছি এই বিটু বহ বাছা গৰমত মৰবি বহ বাগে লাঙি চাঙি পাতি থৈ দিছো আৰু বাগে বাপৰে তো গাইস মানে এবাৰ মাছ চাছ নাপলো দিয়া গাইস এতিয়া মানে আন যাওৱে তো এক টোপ লগাই দিব লাগে বোলে টোপটো লগাই দিলো পালো মাছ 4টা তো এতিয়া যাও লাঙি চাঙি কুচিলো ঘৰত যা আৰু আজি ভিডিওটো এখিনি আছিল যদি ভাল পালে ভিডিওটো তেনে লাইক কমেন্ট এন্ড সাবস্ক্রাইব তো করবা আৰু গাইস সাবস্ক্রাইব তো করবো গাইস পটাপট 500 সাবস্ক্রাইব তো কৰি দিয়ক মানে সাবস্ক্রাইব একাৰে ভিডিও দিয়া না কাৰণে আপোনালোকে সাবস্ক্রাইবও কৰা নাই মানে বহুত বেয়া লাগে ন তো সেইটো মানে সাবস্ক্রাইব তো কৰি দিয়ক তো আজিলৈ ইমান আছে বিটু বাই বাই দি দিয়া একবাৰ তো ৰাইজ সকল আজিৰ কাৰণে বাই বাই আৰু এনেকুৱা ভিডিও চাবৰ কাৰণে লাইক কমেন্ট শেয়াৰ কৰিবি বাই বাই